নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ। জোনবাই বুলিলেই আমাৰ মনলৈ আহে সকলোৱে মৰমৰ প্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তৰ কথা। দুৰ্দান্ত অভিনয়েৰে দৰ্শকৰ মনত এক সুকীয়া আসন অধিকাৰ কৰা অভিনেত্ৰীগৰাকীৰ আছে এটা বহুত ভাল খবৰ। অভিনেত্ৰীগৰাকীৰ ভাল খবৰটোনো কি সকলো জানিবলৈ পাব। অনুগ্ৰহ কৰি স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। অসমৰ জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তই ছচিয়েল মিডিয়া হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰি জনাইছে যে তেওঁ PhD ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা। আমাৰ চেনেলৰ পৰাও অসমৰ জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তলৈ থাকিল অভিনন্দন। তেওঁৰ অনাগত দিনবোৰ যেন সুন্দৰ হওক এয়াই কামনা ভগৱানৰ ওচৰত। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।